Hi friends, welcome to my YouTube channel. 21 তাৰিখৰ দিনা গ্ৰেড 4ৰ এক্সামৰ কোৱেশ্চনসমূহ মই কালেক্ট কৰিছো তো আহক কোৱেশ্চনসমূহ চাও কোৱেশ্চনটো হল 8 মেৰ দিনা কি দিৱস পালন কৰা হয় সেকেন্ড কোৱেশ্চনটো হল হিমা দাসৰ দৌৰৰ গতিবেগ কিমান আছিল ইয়াৰ পিছৰ কোৱেশ্চনটো হল অসমৰ প্ৰথম মেডিকেল কলেজ ক'ত আছিল ইয়াৰ পিছৰ কোৱেশ্চনটো হল নৰনাৰায়ণ সেতু ক'ত আছে ইয়াৰ পিছৰ কোৱেশ্চনটো হল বান থিয়েটাৰ ক'ত অৱস্থিত ইয়াৰ পিছৰ কোৱেশ্চনটো হল ৰঙিন টিভি কেতিয়া আৱিষ্কাৰ কৰা হৈছে ইয়াৰ পিছৰ কোৱেশ্চনটো হল ৰতন টাটা কিছুদিন আগত কি এৱাৰ্ড দিয়া হৈছে ইয়াৰ পিছৰ কোৱেশ্চনটো হল শ্ৰীৰামপুৰ গেট কোন দুটা ৰাজ্যৰ মাজৰ সীমা ইয়াৰ পিছৰ কোৱেশ্চনটো হল নতুনকৈ নিৰ্বাচন হোৱা অসমৰ কেবিনেট মন্ত্ৰী কোন ইয়াৰ কোৱেশ্চনটো হল কোনটো আন্দোলনত কনকলতাৰ মৃত্যু হৈছিল কোৱেশ্চনসমূহৰ এনসাৰবিলাক চাবৰ কাৰণে নেক্সট ভিডিঅটো আজি সময় নোহোৱাৰ কাৰণে মই ভিডিঅটো দিব পৰা নাই তো নেক্সট ভিডিঅত মই ইয়াৰ এনসাৰটো দি দিম